নমস্কাৰ সকলোকে। আজি যেহেতু আমাৰ মানে বিশ্বকৰ্মা পূজা, তো বতৰটো অলপ ভাল হ'ব লাগিছিল, কিন্তু হ'লেও আৰু মানে উটিয়াগিলাৰ কাৰণে বেয়া নহয়, মানে বৰষুণ দিছে না, তো গাড়ী বাইকগিলা নুধুলেও হ'ব আৰু। বাকী আমি আৰু উটিয়াত নপৰিছোঁ নাকি? আমি ধুই যাম মানুহগিলা অলপ চলপ নাকি? হা কি দিবি? অঁ সেইটো হ'ব দেই। অঁ এই মাহৰ বাচন্তি আমাৰ এখনো আছে, এখন যোৱা বছৰ পাইছে 2 বছৰ হ'ল, এখন 3 বছৰমান হ'ল, সেইখনৰ 5 বছৰমান হ'লে, এখন এইবছৰে প্ৰথম। বঢ়িয়াকৈ অলপ চাফ চিকুণ কৰি মালা চালা দিওঁ আৰু নাকি? ঈশ্বৰৰ বস্তু যিহেতু না কি ক? নাই ঈশ্বৰৰ বস্তু যিহেতু নাই কথা নাই, বডিলত কি কথা আছে? ক'ত কি নবা কোৱা কৰি আছে বডি। এখন হৈছে আমাৰ মেইন, মানে এখন দি আমি স্কুলৰ জীৱনটো কটাইছোঁ। আৰু যিহেতু এখন প্ৰথম গাড়ী, এখনকে পূজা কৰিব লাগিব। মানে এতিয়া অলপ মানে অসুস্থ হৈছে, ডক্টৰৰ তাক নি অলপ ঠিক কৰিব লাগিব। তথাপি আৰু বিশ্বকৰ্মা বুলি এবাৰ ধুই দিলোঁ আৰু ধুনীয়াকৈ মালা চালা অলপ পূজা কৰি দিলোঁ। এখন মানে লাষ্টত দিলোঁ, এখন মানে ফাৰ্ষ্টত পূজা কৰিম। বাকী গোটেই 4খনমান ধোৱা হ'ল, এখন 10 নম্বৰ। এতিয়া দুইচিকা তাৰ পিছতে 4চিকা আহিব, 4চিকা আহিব, অলপ দেৰি আছে বাৰু। এতিয়া ধোৱা হ'ল, এতিয়া মই নিজকে ধুই লওঁ, তাৰপিছত গা পা ধুই সকলো গোটেইখন গাড়ীত মালা চালা হ'লে পূজা কৰিম। তো গা চা ধুই দি এতিয়া পূজা কৰি মালাখিনি আলাই দিওঁ আৰু গোটেইখন গাড়ীতে। পানী আনি দি আৰু এখন আছিল আমাৰ স্কুলীয়া জীৱনৰ ন, এখন আমাৰ এখন 15 আগষ্ট দেশ ভ্ৰমণ কৰা, এখন চেৰ আৰু এখন দি গম পাইছা নাই? ঐ লালখান দি 15 আগষ্টত দেশ ভ্ৰমণ কৰিব যা। স্কুলৰ বেলেগ পেণ্ডেলক লাগি ঘৰখনত যাই উন্নতি কৰিলোঁ অলপ। আমি মানে বাইক নাছিল আৰু এখন দিয়ে চলি আছিলোঁ। এখন হ'ল আমাৰ কৰ্মসূত্ৰ ইমাৰ্জেঞ্চি। একদম এখন বৰ্তমান চলি আছে, এখন আমাৰ মিডিল হাইয়াৰ, এখন এই চেম নহয় যাব, এখন হেৰি এখন আৰু মানে এক্সট্ৰা ইনকাম কৰি দিয়া কিবা হ'ল, এখন বৰ্তমান মানে জীৱনটো কটি আছে আৰু বাকী বেলেগে আছে আৰু এইটো পাৰ্ট টাইম খাৱা খৰচ। ঘূৰিছা ফটা দি আছে।
চালিখন দি তুমি দিবা দি মাৰা দিয়া নাই নেকি সেই কৰি কিয় ফটো নিদিলাং কে বনে দে মালা ইমান নিপিন্ধ মালা পইচা ইনকাম কৰি দিয়ে গোটেইখন উঠা গিয়া নহলি ফটো দিব এই চিঠি দোকান আনছি মালি এখন লাগাল বাং দিলি দিন কি এত হাদি রে মুন্ডে তো কিছু থাকছে চিঠি দোকান বলে এই লাহে 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 দেই চাইকেলখন নেখালাবি আৰু দেই বাবা বিশ্বকৰ্মাৰ নাম লৈ আৰু গাড়ীখন চলাওঁ অলপ ফুৰি আহোঁ আৰু পূজা চূজা যাব লাগিল চবকে মানে বহুত পূজা আছে আমাৰ ৰিক্সা আল্লাখন যাব লাগিল আৰু আমাৰ কোম্পানীকো যাব লাগিল তো গৈ থাকোঁ তোমালোক গাইছ আমাৰ গোটেই ৰিক্সাখিনি আহি পাইছি মোৰ দেৰি হ'ল তো দেৰি লৈ আৰু উপায় নাই আমি আকৌ লাগি দিব নোৱাৰিলোঁ এতিয়া আহি মই মানে একদম পূৰা পুষ্পাঞ্জলি দিয়া সময় হৈছে আৰু সেইখিনি টাইমতে আহি পাইছোঁ বাকী সেৱাটো কৰি লওঁ দিয়ক আগতে আৰু ইফালে আমাৰ গাঁৱৰে মানে নামৰীয়া একবাৰ মাতিছে আৰু পূজা শেষ কৰাৰ পিছত আৰু নামৰীয়া পাতি নাম ধৰিব তো আমি মানে মই আমাৰ ৰিক্সা চলা কৈছোঁ না তো ৰিক্সাখন তাত আজি মানে পূজা কৰিব আহিলোঁ ৰিক্সাখন লৈ আহিছোঁ বাকী একদম টাইমত আহিছোঁ মানে পুষ্পাঞ্জলি দিয়া সময় তো পুষ্পাঞ্জলি দিলোঁ খুব ভাল লাগিল এতিয়া ইয়াৰ পৰা এইবাৰ কোম্পানীত যাব লাগিল দুটা কাম দুইফালে যাব লাগিব আৰু তো গাড়ী চাড়ী পূজা কৰি ঘূৰি ফুৰি অলপ মানে 4খনমান পূজাৰ পৰা আহিলোঁ আৰু বাকী ৰ'লে আৰু তো আৰু যাব মানে টাইম নাই এতিয়া ঘৰত আহিলোঁ আহি অলপ মুখ হাত ধুই ল'লোঁ পূৰা ধূলা ভালা খাই আহিলোঁ অলপ খিচিৰিৰ লগতে এতিয়া আৰু চাফ চিকুণ হ'লোঁ হৈ পেলাই এতিয়া অলপ ৰেষ্ট লওঁ নে কি কয় আজিতো আৰু ৰিক্সা চলাব নহ'ব আৰু ডিউটিও নাই আজি ইয়াতে এৰিছোঁ লগ পাই থাকিম মাজে মাজে